গৌৰৱ গগৈয়ে নিজকে ৰজা বুলি ভাবিছে। অহংকাৰ এৰক গৌৰৱ গগৈয়ে। 2024ত মুখ্যমন্ত্ৰী হোৱাৰ কুট কৌশল গৌৰৱ গগৈৰ। ভূপেন বৰা ফেন ক্লাবৰ পেডত লিখা এখন পত্ৰই জোকাৰিছে কংগ্ৰেছৰ ভিতৰচৰা। যেন স্পষ্ট হৈ পৰিল ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মাজৰ মুখ্যমন্ত্ৰী কেন্দ্ৰিক ৰাজনৈতিক শীতল যুঁজ। প্ৰথমে এই পত্ৰখনলৈ মন কৰক। লখিমপুৰৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ফেন ক্লাবৰ পেডত লিখা হৈছে এখন বিস্ফোৰক পত্ৰ। গৌৰৱ গগৈৰ বিৰুদ্ধে নিক্ষেপ কৰা হৈছে তীব্ৰ বাক্যবান। ৰজাৰ দৰে ভাবিবলৈ লৈছে গৌৰৱ গগৈয়ে। বিস্ফোৰক পত্ৰখনত লিখিছে প্ৰতীক গৌৰৱ গগৈ। গৌৰৱ গগৈ ডাঙৰীয়াক নিৰ্বাচনৰ পূৰ্বে বাৰম্বাৰ অনুৰোধ কৰা স্বত্তেও তেওঁ কংগ্ৰেছৰ নীতি আদৰ্শ পৰিহাৰ কৰি নিজকে পাতি লোৱা ৰজাৰ দৰে ভাবিবলৈ বিচৰা কথাটো সঁচাকৈ গৰিহণাযোগ্য। বিজেপিয়ে পতা ফাণ্ডত ভৰি দি তেওঁ নিজকে কংগ্ৰেছৰ সভাপতিগৰাকীতকৈ উদ্ধত বুলি ভাবিবলৈ ধৰিলে। অতি অহংকাৰে পতন নিশ্চিত এই কথাষাৰৰ প্ৰমাণ আমি উপ নিৰ্বাচনত পালোঁ। তাৰ পিছতো কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই নিজৰ স্থিতি সলনি নাই কৰা, এয়া দুৰ্ভাগ্যজনক। কংগ্ৰেছক লাজত পেলাইছে গৌৰৱে। পত্ৰখনত উল্লেখ কৰা হৈছে যে যোৱা উপ নিৰ্বাচনত সভাপতি ভূপেন বৰাক একাষৰীয়া কৰি সিদ্ধান্ত লৈছিল গৌৰৱে, কিন্তু পৰাস্ত হোৱাৰ পিছত এতিয়া দুখ জাপিব খুজিছে APCCৰ সভাপতিৰ ওপৰতে। এই পত্ৰখনে লগাইছে হাহাকাৰ। পিছে এই সমগ্ৰ প্ৰক্ৰিয়াটোক দুষ্ট চক্ৰৰ অপপ্ৰচাৰ আখ্যা দিছে APCCৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই। কিন্তু এটা কথা ঠিক, উপ নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয়ে যে গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত থকা ব্যৱধান আৰু অলপ বৃদ্ধি কৰিলে সেয়া নিশ্চিত। নিউজ ডেস্ক NZNews।